ঐ কালি যে মই তোক ফোন কৰি কৈছিলোঁ পিকনিকৰ কথাটো, কি চিন্তা কৰিলি? পিকনিক আমাৰ খাবিনে নাই? খাম আকৌ। পিছে হেৰি নহয়, আমাৰ লগত আৰু কোন কোন খাব সেইটোহে ডাঙৰ কথা। তই আৰু মই দুজনে জানো খাম জানো? সেইটোৱেতো, মানুহ আকৌ গোটিব লাগিব। হ'ব ব'ল, মানুহ গোটো আকৌ। মানুহ গুটি কিনে চবে মিলি খাওঁ আৰু, কি কওঁ? তাকে মই তাকে চিন্তা কৰিছোঁ। মানুহ কেইজনমান নহ'লে ভাল নালাগিব নহয়। মানুহ কেইজনমান আগতে গোটিলোঁ, পাছত আমি এটা প্লেনিং কৰি ভালকে বাছ হৈ যাব আৰু। এই দুটাই কি চিন্তা কৰি আছে? দুটাই অকলে অকলে কি বেৰ বেৰাই আছে বা? যাওঁচোন ওচৰত খুদো কৰি সিহঁতে কি আলাপ মাৰি আছে। তহঁতে কি আলাপ মাৰি আছে দুটাই অকলে অকলে ইয়াতে? ঐ শুনচোন, ৰমেন আহি আছে, ৰমনক লৈ ল'বি নি আমাৰ লগত? ইয়াকো কওঁ যায়নি পিকনিক। হ'ব, তাকো এবাৰ সুধি চাওঁ। চাই যদি আমাৰ লগত যাব, খাই যদি খাব, পিকনিক খাব আৰু কি কথা আছে। ৰমেন কাই, আমি পিকনিক এটা প্ৰগ্ৰাম কৰি আছোঁ। আপুনি আহিছে ভালেই হৈছে। আমি মানুহ পুতি আছোঁ, কোনে কোনে খাই আমাৰ লগত। হয় নেকি? ভাল কথা। ময়ো খাম নহয় পিকনিক আকৌ। আৰু কোন কোন আছে তহঁতৰ লগত? মাত্ৰ আমি প্লেনিং কৰিহে আছোঁ, এতিয়াও মানুহ যোগাৰ হোৱাই নাই। আমি আপুনি লৈ কিনে 3জন হ'লোঁ আৰু বাকী 4-5জন হৈ গ'লে হৈ যাব আমাৰ। পিছে ভাল কথা। একদম নিজে লগাই কিনে ধুনীয়াকৈ পিকনিক খাম আৰু হৈ যাব। ঠিক আছে, পিছে মানুহ কেইটামান গুটি লওঁ, তাৰপিছত বজাৰ চজাৰ কৰি কিনে একেবাৰে ৰেডি হৈ যাওঁ আৰু, নে কি কওঁ? ব'ল কেইটামান মানুহ গুচাই লওঁ আৰু। সেইটো খগেন কাই দেখিছা নাই? ব'ল খগেন কাক এবাৰ কৈ চাওঁ। খগেন কাইতো আমাৰ আগৰ বছৰতো কৈছিলে আমাৰ লগত পিকনিক, এইবাৰ কৈছে আমাৰ লগত পিকনিক খাই নে নাই। ঠিকেই, খগেন কা মানুহটো ভাল। তেখেতৰ লগত যদি আমি যোগাযোগ কৰোঁ, তেখেতে আমাক চব কৰি দিব। আগৰ বছৰত দেখা নাই, আমাৰ মাছে মাংসে চব বনাই কৰি আমাক পাৰ্টি খুৱাই কিনে, আৰু কি উৎপাত, কিমান ভাল লাগিছিল। খগেন কাই, কি কৰি আছে আপুনি ইয়াতে? তহঁত কেইটা কচোন বাৰু, কি হৈছে? নাই, একো হোৱা নাই। আমি আপোনাৰ ওচৰতে আহিছোঁ। আমি পিকনিক এটা পাৰ্টি খাম বুলি 3জনে ভাবিছোঁ আৰু। এতিয়া বৰ্তমান আপুনি আমাৰ লগত যাব লাগিব। নাই, মই এইবিলাক পিকনিক চিকনিক এইবাৰ নাযাওঁ। মোক এইবিলাকত নানিবি তহঁতে যা। মই পিকনিক চিকনিক এইবিলাক নাযাওঁ। নাই, আপুনি যাবই লাগিব। আপুনি নগ'লে আমাৰ নহ'ব। আপুনি নগ'লে আমি কেনেকৈ যাম? আপুনিহে আমাৰ চব। কি ফাল্টু কথা ক'ব আহিছোঁ? মই নাযাওঁ বুলি কৈছোঁ, মই নাযাওঁ। এইবাৰ মোৰ পিকনিক যাব একদম মন নাই। মোৰ কামত মই বিজি আছোঁ। মই পিকনিক নাযাওঁ। তহঁতি কেইটা যা। আৰু হেৰি নাই নি? হেৰিক লৈ যা, ৰমেনক লৈ যা, ৰমেনহঁতক লৈ যা, হৈ যাব। নাই, ৰমেন কাইহঁতো যাবই। আপুনি আমাৰ লগত যাবই লাগিব। আপুনি নগ'লে নহ'ব। আপুনি আমাৰ লগত পিকনিক নগ'লে আমি নাযাওঁৱেই। বোপাহঁত, মই আৰু কেনেকৈ যাওঁনো? মোৰ এতিয়া সময় নাই যাবৰ কাৰণে। তহঁতে যা। নাই, আপুনি যাব লাগিব। আপুনি নগ'লে আমি নহ'ব নহয়। আপুনি যাবই লাগিব। আপুনি 10টাত যাবই লাগিব। নগ'লে নহ'ব পিকনিক, আমি নহ'ব নহ'লে। ঠিক আছে বাৰু, তহঁতে আয়োজন কৰ, নহ'লে মই চাই আছোঁ মই যাওঁ নে নাযাওঁ। নাই, যাব। আপুনি যাবই লাগিব। আপুনি নগ'লে নহ'ব। আপুনি মুঠতে ৰেডি হৈ থাকক, আমি আপোনাক লৈ যামেই। ল'ৰাহঁত, শুনচোন, ৰ। তহঁতে বোলে পিকনিক যাই আছ? এইটো গণেশ খাই দেখোন। গণেশ খাই আমাৰ লগত পিকনিক নিনো কিন্তু, বুজিছ? নিনো, মনে মনে থাকিবি। একো নকবি। কিয় কৈছোঁ, আগৰ বছৰ যে আমাৰ লগত পিকনিক কৰিছিলে, চব মাংস চাংস খাই শেষ কৰি পেলাইছে। আমি পিকনিক যাম, কিন্তু আপোনাক নিনো। আমাৰ মানুহ বহুত হৈ গৈছে, আপুনি যাব নালাগে। কি কলি? তহঁতে মোক পিকনিকত নিনিও? তহঁতে অকলে খানা খাবি? মই খানা নাখাওঁ? কেনেকে খাওঁ বাবা, ময়ো চাম তহঁতৰ। মোক পিকনিক নিনিও? তহঁতক পিকনিক চিকনিক মোক গুৰ মাৰি চব একদম নষ্ট কৰি দিম যদি মোক নিনিও। ভেজালে হ'ল নহয় এটা। এতিয়া কি কৰোঁ বাৰু, ইয়াক নিও নে নিনিও? কিবা এটা চুক্তি কৰিব লাগিব, বুজিছ? কিবা এটা চুক্তি কৰি নিব লাগিব। নিনিলেও নহ'ব, ইয়াক উৎপাত কৰিব পাছত গৈ কিনে। ঠিক আছে, আপুনি যাব পাৰিব আমাৰ লগত পিকনিকত, কিন্তু এটা চুক্তি আছে। যদি আপুনি আমাৰ লগত পিকনিকত যায়, তেতিয়াহ'লে আপুনি লাষ্টত খাব। আগতে আমি খাই ল'ম, তাৰপিছত। বাপেৰে, মই পাছত খাম, তহঁতে আগতে খাই থৈ দিবি, তাৰপিছত মই খাম। এনেকে নহ'ব। এতিয়া কি কৰোঁ? ইয়াকতো প্ৰব্লেমে হৈ যাবচোন। বাদ দে আৰু, লৈ লো আৰু, যি হ'ব দেখা যাব। হ'ব দিয়ক, আপুনিও ওলাব আমাৰ লগত। ঠিক আছে, পিছে ময়ো যাম আকৌ তহঁতৰ লগত পিকনিক। ঠিক আছে।